নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকক জব ইন আছাম চেনেলটোলৈ স্বাগতম জনালোঁ। ৰাজহ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি পোষ্ট ওলাইছে। টোটেল পোষ্ট হৈছে 30টা আৰু কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ লিমিট হৈছে 18 পৰা 40লৈকে। ইয়াত কি পোষ্ট আছে অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টখন মুকলি কৰাৰ ডেট হৈছে 5/11/2022। গ্ৰেড 3 পোষ্ট হয়। ইয়াত দৰমহা দিয়া আছে 14,000 পৰা 60,500লৈ। গ্ৰেড পে থাকিব 6,200 টকা আৰু টোটেল পোষ্ট আছে 30। আনৰিজাৰ্ভ আছে 13টা আৰু OBC MOBC কাৰণে 11টা। ST SC কাৰণে ৰিজাৰ্ভ থাকিব 2টা। ST কাৰণে নাই। এইখিনি বয়সৰ লিমিট দিছে 18 পৰা 40 বছৰলৈকে। 1 জানুৱাৰী 2022 18 বছৰ হ'বগৈ লাগিব। আৰু যিসকল কেণ্ডিডেটৰ OBC MOBC কাৰণে 5 বছৰ 3 বছৰ বঢ়াই দিছে আৰু যিখিনি 5 বছৰ বঢ়াই দিয়া হৈছে SC STৰ কাৰণে আৰু 10 বছৰ বঢ়াই দিয়া হ'ব PWDৰ কাৰণে। যদিহে বন্ধু বান্ধৱীসকলৰ PWD চাৰ্টিফিকেট আছে তেন্তে তেওঁলোকে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা আছে যে মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ 6 মান্থৰ RCC ট্ৰেইনিং আছে তেতিয়া আপোনালোকে সেইটো এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এপ্লিকেশ্যনৰ অনলাইন কৰা তাৰিখটো 6 নৱেম্বৰ 2022 পৰা 5 ডিচেম্বৰ 2022লৈ আছে। এইখিনি কোনখিনি ছাবজেক্টৰ ওপৰত আহিব সেইখিনি আপোনালোকে ইয়াত চালে হৈ গ'ল। ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। জয় হিন্দ।